নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। কালিৰ উৰুকাৰ ভোজ কেনেকুৱা হ'ল? আমাৰ বৰ ধুনীয়াকৈ হ'ল দেই। লাইনৰ সকলোৱে মিলি একেলগে এসাঁজ খালোঁ। যদিও ঘৰলৈ যাব নোৱাৰিলোঁ, সকলোৱে মিলি একেলগে এসাঁজ খালোঁ, বৰ ভাল লাগিলে। এতিয়া আমি আহিছোঁ মেজি জ্বলোৱা ঠাইলৈ। মেজি জ্বলোৱাৰ পৰম্পৰা এইবাৰ ৰক্ষা কৰিছে আমাৰ লাইনৰ ল'ৰা তিনিটাই। এয়া জুই লৈ থকা জন হ'ল জ্ঞানদীপ, মাজত ঋষি আৰু সেইটো ছাইডলৈ অমি। তিনিওৱে মিলি বৰ ধুনীয়াকৈ এইবাৰ মেজি জ্বলোৱাৰ পৰম্পৰা ৰক্ষা কৰিছে। মিষ্টাৰ কোঁৱৰ নাই, সেইকাৰণে অকণমান মনটো বেয়া লাগিছে আৰু, কিন্তু কি কৰিব, ডিউটি যিহেতু যাবই লাগিব। যদিও ঘৰলৈ যাব নোৱাৰিলোঁ, ইয়াতে বৰ ধুনীয়াকৈ মেজি জ্বলাইছে যিহেতু আমি ইয়ালৈ আহিছোঁ। নিচুৱে মই আহিছোঁ, মিষ্টাৰ কোঁৱৰ নাই যিহেতু। মিষ্টাৰ কোঁৱৰৰ হৈ আমিয়ে বোলো মেজিৰ তলত তেখেতৰ বাবেও সেৱা জনাওঁ বুলি আমি দুটা আহিছোঁ। এইবাৰ আমাৰ বিহুৰ মেজি জ্বলোৱাৰ যিটো পৰম্পৰাটো পালন কৰিবলৈ ল'ৰাকেইটাকে দিয়া হ'ল। প্ৰত্যেক বছৰে ডাঙৰসকলেই কৰে, এইবাৰ সিহঁতকে কোৱা হ'ল। যোৱাকালিয়ে কোৱা হৈছিলে যে তহঁতে কৰিব লাগিব দেই, এইবাৰ তহঁতৰ পাল বুলি। যুৱ প্ৰজন্মই জানিব লাগে নহয় জানো, সেইটো কাৰণে সিহঁতকো দিয়া হ'ল। এই মানে পৰম্পৰাটো ৰক্ষা কৰিবলৈ, এই নিয়মখিনি কৰিবলৈ এইবাৰ সিহঁতকে দিয়া হ'ল। এতিয়া আমি সকলোৱে মিলি মেজিৰ তলত সেৱা জনাইছোঁ। নিশ্চয় ময়ো সেৱা লৈছোঁ মিষ্টাৰ কোঁৱৰৰ হৈ। গোটেই মানে অসমবাসীৰ হৈ, সকলোৰে হৈ সেৱা জনাইছোঁ। মেজিৰ জুইত যাতে আমাৰ সকলোৰে ভিতৰত থকা বিকাৰটো জাহ যাওক, মেজিৰ জুয়ে আমাৰ বেয়াখিনি নাইকিয়া কৰি দিয়ক। আমাৰ মাজত ভাল পোৱা, মৰম চেনেহ সদায় এনেদৰে অটুট থাকক। সকলোৱে মিলি এনেদৰে মেজি যাতে অহা বছৰো জ্বলাব পাৰোঁ, সেই বুলি সেৱা জনাইছোঁ মেজিৰ জুইৰ তলত। এতিয়া আমি সকলোৱে মিলি ধুনীয়াকৈ মেজি জ্বলোৱাৰ পৰম্পৰাটো হৈ গ'ল যিহেতু, এতিয়া আমি সকলোৱে এতিয়া প্ৰসাদ খাম। পিঠা পনা উলিয়াব সকলোৱে মিলি। প্ৰসাদ খাইছোঁ, প্ৰসাদ খাই পিঠা পনা কোনে কি আনিছে সকলোৱে মিলি উলিয়ালে, আমি খালোঁ। নিচিয়েও বহুত ফূৰ্তি পাইছে, এইবাৰহে ভালকৈ দেখিছে। ভিডিঅ'টোৰ শেষত কেইটামান ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু ভোগালীৰ বহুতো শুভকামনা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নমস্কাৰ।